Hello everyone, আজি মই আকৌ হাজিকাছি ওলালো আপোনালোকে ভাবিছে ক'ত যায় যাওঁ বিয়ালে আকৌ এখন বিয়া ওলালে হেতাখন যিহেতু দুখন বিয়া খালো আপোনালোকৰ ভিডিঅ' দিলো আপোনালোকে অকণমান তাত নৰম দিছে বহুত ভাল লাগিছে আৰু এতিয়া 7টাই বজা নাই হাজবেণ্ডৰ যিহেতু আজি ডিউটি আছে গতিকে অকণমান সোনকালে গৈ মেলি আহিব লাগিব আৰু ইয়া ভাবিছো ঘৰৰ পৰা আপোনালোকক স্বাগতমটো জনাই লওঁ মই আছমিন আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো যদিহে আপোনালোকে ফেচবুক পেজত চাই তেনেহলে পেজটি ফলো কৰি ল'ব আৰু ইউটিউব চেনেলত যোনে চাব প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাবচোন আপোনালোকে এতিয়া বলক আকৌ যাওঁ বিয়া ঘৰলৈ আপোনালোকক লৈ যাওঁ লগত তেন্তে বলক গৈ থাকো এইফালে ইয়া ছোৱালী ৰেডি ড্ৰেছযোৰ যোৱা বছৰ আনি থৈছিলোঁ গৰমটো পৰি গ'ল কাৰণে তাইক পিন্ধাবলৈ নহ'লে এতিয়া এইবছৰ পিন্ধাইছোঁ তাইক এয়া খুব ভাল লাগে ড্ৰেছযোৰ ঠাণ্ডাৰ কাৰণে খুব কমফৰ্ট হয় এযোৰ দেই এয়া আজি মই মোৰ প্ৰিয় কাপোৰযোৰ পিন্ধি গৈছোঁ বিয়া খাবলৈ তাকে আপোনালোকক অকণমান গোটেই লুকটো দেখাই দিছোঁ কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব এতিয়া গৈ আছোঁ আমি ওলাই গাড়ী পদূলিৰ আগত ওলাই থৈছে হাজবেণ্ডক তলা মৰা জিমাটো দি দিছোঁ কাৰণ মোৰ কাপোৰ চাপোৰ পিন্ধি একদম এইবিলাক কৰিবলৈ মন নাযায় জানেনে আপোনালোকক একদম বিয়া ঘৰত লগ পাম দেই আমি আহি এতিয়া বিয়া ঘৰ এয়া পাই গ'লোহি আৰু মোৰ মিষ্টাৰে মোক ভিডিঅ'টো বনাই দিছে খুব বেছি ভাল লাগিছে মিষ্টাৰে যেতিয়া মোক ভিডিঅ'টো বনাই দিয়ে আৰু এয়া ভিতৰ আমি আহি সোমাই গ'লোহি ডেকোৰেশ্যনটো অকণ আপোনালোকক দেখাই দিছোঁ ডেকোৰেশ্যন ভালেই লাগিছে বেয়া লগা নাই আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এইফালে বহি আছে কইনা এয়া কইনাকো অকণমান দেখাই দিছোঁ আপোনালোকক নহ'লে কইনাক যদি নেদেখা আপোনালোকৰ বিয়া নালাগিব ল'ৰাৰ বিয়া আছিলে কইনা আনি ৰিচিপশ্যন দিছে বহুত বেছি ডাঙৰকৈ পতা নাছিলে বিয়াখন আৰু আমাক এতিয়া চাহ খাবলৈ মাতিলে অলপ সময় বহিলোঁ আমি তাৰপিছত আমাক চাহ খাব মাতিলে আমি আহিলোঁ চাহ খাবলৈ কাৰণে ভিতৰলৈ আৰু এইবোৰ মিঠাই দি পেলাই আমাক চাহ দিছিলে আৰু এয়া হয় কইনাজনীৰ দেউৰেক আৰু মোৰ মিষ্টাৰৰ ফ্ৰেণ্ড আমি দুটা বহি চাহ খাই আছিলোঁ তেনেকুৱা এটা মিষ্টাৰে মোক ভিডিঅ'টো বনাই থ'লে মই আপোনালোকক দিবলৈ ভাল লাগিছে আৰু এইফালে এয়া মোৰ মিষ্টাৰৰ লগতো অকণমান ভিডিঅ' বনাই লৈছোঁ নহ'লে মিষ্টাৰকতো দেখুওৱা নহ'বই তাৰপাছত আমি বহুত সময় বহা মেলা কৰিলোঁ কথা চথা পাতিলোঁ তাৰপাছত আমাক খাবলৈ মাতিলে লুচি ভাজি দিছিলে খাবলৈ ভাল লাগিলে লুচি ভাজি আৰু খাই এনেও ভাল লাগে লুচি ভাজি নহয় জানো এতিয়া আমি গোটেইকেইটা এয়া বহিছোঁ বহি মেলি খাই লৈছোঁ আৰু আপোনালোকে চাই যাওক দেই আমি বিয়া খাই মেলি এতিয়া আহি আছোঁ ঘৰলৈ আপোনালোকৰ ঘৰত গৈ লগ পাই আছোঁ আকৌ দেই হেল্ল' এভৰিৱান গাড়ীত আপোনালোকক কৈছোঁ ঘৰ আহি আছোঁ বুলি আমি আহি ঘৰলৈ পাই গ'লোঁ আৰু এতিয়া যাওঁ চেঞ্জ কৰি লওঁ যিহেতু আপোনালোকক কৈছিলোঁ পটককৈ যাম আৰু পটককৈ আহিম তাতো বেছি ভিডিঅ' নকৰিলোঁ আপোনালোকেতো দেখিছে গম পাইছে আৰু পটককৈ গ'লোঁ পটককৈ আহি গ'লোঁ ছোৱালী যিহেতু এক্সামো আছে ন এক্সামৰো পঢ়াব মেলিবও লাগে যিহেতু ফুৰা মেলা বহুত হৈছে আপোনালোকেতো দেখিয়ে আছে মোক এইকেইদিন সেইকাৰণে পটককৈ গুচি আহিলোঁ মেলি যাওঁ এতিয়া চেঞ্জ কৰি লওঁ চেঞ্জ কৰি অকণমান ছোৱালীক পঢ়ায়ো ল'ম কিন্তু পঢ়াই মেলি গৈছিলোঁ আকৌ এবাৰ পঢ়াব লাগিব তাইক খুব কম হৈছে মানে পঢ়া সেইকাৰণে হেল্ল' এভৰিৱান বিয়া খাই আহি আপোনালোকক আৰু লগ নাপালোঁ একেবাৰে আজি হয় নেক্সট দিনা গধূলি ভাবিছোঁ এতিয়া চাহ খাবলৈ কিবা এটা বনাওঁগৈ আৰু কি বনাওঁ কি কৰোঁ আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ যিহেতু ভিডিঅ'টো অকণমানি হৈ আছে অকণমানি ভিডিঅ'টো দিও ভাল নালাগে দিয়ক ঠাণ্ডা দিন যিহেতু ঠাণ্ডা বতৰত জ্বলা কিবা খাই মেলি ভাল লাগে গধূলি সময়ত ভাবিছোঁ জ্বলা কিবা এটা বনাম আৰু লগত আপোনালোককো দেখাম আৰু খাই মেলি আপোনালোককো অকণমান লুপ দিম যাতে মোৰ ভিডিঅ' দেখি আপোনালোকেও বনাই মেলি খাই লয় তেন্তে বলকচোন কি বনাওঁ চাওঁগৈ বলক কেমেৰা পিছফালে মানুহজনী কোন কম দেই অলপ পিছতকৈ এইফালে লৈছোঁ এয়া পিঁয়াজ এটা বেচন গমটো পায়ে গ'ল আপোনালোকে কি বনাম আছে জলকীয়া আপোনালোকে থাম্বনেইলটো চাই মেলি আগতে গমেই পাই গৈছে হয় নাই আৰু ইয়াত আছে ধনিয়া পাত ফ্ৰিজত ভৰাই থৈছিলোঁ এতিয়া গোটেইখিনি কাটি
মিক্স কৰি লওঁ মিক্স কৰি মেলি আপোনালোকক দেখাই আছোঁ আৰু বনাম পকৰি যিহেতু আপোনালোকে থাম্বনেইল চাই গম পাইছে মই কি বনালোঁ খালোঁ এফালে আছে এইবোৰ আমি মান ধনিয়া বুলি কওঁ আপোনালোকে কি কয় নাজানো আৰু এইবিলাকক ধনিয়া বুলি কওঁ আৰু এইফালে এইখিনি ইয়াত ধনিয়া এইখিনি কি বনাম কৈ আছোঁ এইখিনি পকৰিত দিবলৈ কাৰণে থৈছোঁ উলিয়াই ধুই মেলি ল'লোঁ এইখিনিতে মই কাটি ল'ম তেলখিনি গৰম হ'লনে নাই অকণমান দি চাইছিলোঁ হৈ গ'ল আৰু মই পকৰি কিন্তু হাতেৰে বনাইহে ভাল পাওঁ দেই একদম কমফৰ্ট লাগে মোক হাতেৰে বনাই আপোনালোকে কিন্তু কিহেদি বনাই ভাল পায় মোক ক'বচোন মই চামুচ দি একেবাৰেই ভাল নাপাওঁ আৰু হাতেদি বনালে কিবা এটা ভালো লাগে একেবাৰে কেইটামান বনাইছোঁ যিহেতু আমাৰ মানুহটো একেবাৰে কম আৰু মোৰ মিষ্টাৰো এতিয়ালৈকে আহি পোৱাই নাই এইফালে চাওক মই এইফালে বনাই আছোঁ পকৰি আৰু এইফালে মোৰ হেল্প কৰা মানুহ কমি নাই কিন্তু দেই আৰু বিচনাৰ ওপৰত তাকো এয়া নহৰু চিকনাই দিছে দেখিছেনে এইজনী লিপষ্টিক দেখিছে নাই তাই এতিয়া পকৰিখিনি একেবাৰে চিমত থৈ দিছোঁ চিমত থৈ এতিয়া মোৰ আছে বেলেগ এটা কাম সেইটো আপোনালোকক দেখাইছোঁ বলক এইখিনি কৈছিলোঁ যেন এতিয়া বনাম চাটনি ধুই মেলি ইয়াত দি চাটনি বনাই ল'ম এইফালে ইয়া চাটনিৰ কাৰণে ইয়াত আছে ধনিয়াখিনি আৰু ইয়াত জলকীয়া কেইটামান দিছোঁ তাতে দি লৈছোঁ নিমখ আৰু ইয়াত দি দিছোঁ নহৰু ইয়াতে অকণমান পানী দিম আৰু মিক্সাৰত ভুই কৰি গৈ মেলি পকৰিৰ লগত সোৱাদ লওঁ দেই কালাৰ দেখিছেনে এয়া চাওক হৈ গ'ল অথনি যে আপোনালোকক কৈছিলোঁ কেমেৰা পাছফালে মানুহজনী কোন হয় কম বুলি মোৰ ছোৱালীজনীয়ে আছিলে আৰু তাইৰ বাহিৰেনো কোন হ'ব কওকচোন আপোনালোকে টেষ্টি চাটনি ঘৰত বনাই খোৱা কি মজা পকৰি কালাৰে চাব নে চাটনিয়ে চাব কি চাব ৰঙা চাহ এয়া বহুত টেষ্টি গাইছ এয়া আৰু চাটনি এনেকৈ কোনোবাই খাই নে ক'বচোন দেই আমি দুজনী ঘৰত বনা মজাই বেলেগ ন গাইছ জ্বলা লাগিছে ন মিষ্টাৰ যিহেতু নাই তেওঁ আকৌ চাটনি খাই খুব ভাল পায় আমাৰ পকৰি আৰু চাটনি বনাই চাহ খোৱা দেখি যদিহে আপোনালোকৰ লোভ লাগিছে তেনেহ'লে জল্দি যাওক দোকানৰ পৰা বেচনৰ পেকেট এটা লৈ আনক আৰু মই যেনেকৈ একদম টপা টপ বনালোঁ মেলিলোঁ আহি পেলাই এতিয়া খাই লৈছোঁ আপোনালোকক লোভ লগাই আপোনালোকেও তেনেকৈ খাওক আৰু ঠাণ্ডাৰ বতৰত একদম জ্বলা খাই মেলি খুব বেছি ভাল লাগে জ্বলা খাওক ঠাণ্ডাত আৰু গৰম উঠাই লওক আৰু ভিডিঅ'টো আজি এতিয়াৰ পৰাই সামৰণি মাৰি দিছোঁ কিবা ক'বা অৱশ্যে আপোনালোকে যোনদিনাখন বিয়াটো দেখিছিলে মানে বিয়া ভিডিঅ'টো দিব সেই ভিডিঅ'টো প্লিজ লাইক কৰি দিব লাইক কৰিবলৈ কৈছে আৰু চাহ খাই আজি ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰি দিছোঁ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ কোনোবাই আহে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চালে পেজটি ফ'ল' কৰি ল'বলৈ নাপাহৰিব একেবাৰে নাপাহৰিব আকৌ লৈ আহিম নতুন এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ ওচৰলৈ আৰু তেতিয়ালৈকে আপোনালোকে ভালে কুশলে থাকক বাই বাই